কান্দাকাটি নকৰিব, আমি আপোনালোকৰ এটা ব্যৱস্থা কৰি দিম আৰু আমি পাছত আমি আকৌ পুনৰ আহিম, আহি কিনি আমি চাই যাম তাৰ কি দিব লাগে, আমি এইটো দাবীটো আমি পূৰণ কৰিম কৈছে আৰু এইটোৱে আৰু মানে আৰু কি ক'ম। আৰু এতিয়া ধৰক মানে এতিয়া আমাৰ কাৰ্বি আংলঙৰ CM ছাৰ আছে তুলিৰাম ব্ৰহ্মং ছাৰ, তেখেতকো মই আহ্বান কৰিছোঁ, তেখেতেও যাতে আমাৰ এই গৰীব দুখীয়া যিখিনি মানুহ গৈছে ঘৰ চৰ ভাঙি কিনি তেখেতসকলৰ কাৰণে যদি এক বিঘাকৈ মাটি যদি পাৰমৰ ওচৰলৈ দিব পাৰে, তে মানুহবিলাক মানে অলপ মানে সুখ শান্তিতে থাকিব পাৰিব, নহ'লে মানে আৰু জীয়াই থকা আৰু মৰা একে মানে এতিয়া ইমানেই আৰু অসম চৰকাৰকো মই দাবীটো জনাইছোঁ, আপুনিও যাতে হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাকো মই হাত জোৰ কৰি কৈ আছোঁ, আপুনি আমাৰবিলাককতো বহুত সহায় সহযোগিতা দি আছে আৰু কৰিও আছে, আপোনাৰ বহুত আমি খাইও আছোঁ আৰু ভৱিষ্যতে আৰু যাতে আমাৰবিলাকক আৰু ভালকৈ চোৱা চিতা কৰে। আৰু এই চাওক আমাৰ নামঘৰখন পৰিছে, আমি গৰীব দুখীয়া মানুহ, এতিয়া আমাৰ মানে নামঘৰ বনাবলৈ জেগা নাই, আপোনালোকে যদি অকণমান সহায় আমাক দিয়ে তে আমি অলপ হেল্প পাম আৰু এই বানপানী যে এৰি দিয়ে ডেমৰ পৰা, যেতিয়া পানী বেছিকৈ হৈ যায় তেতিয়া মানে পানী এৰি চাওক এতিয়া মানুহৰ কিমানখিনি ক্ষতি হৈছে, মাণ্ডুলি আটাইছোঁ এইবিলাকত ইমান পানী হৈ মানুহ একদম মানে এতিয়াও পানীৰ কবলত মানে যুঁজি আছে। আৰু আমাৰোতো দাসবস্তি মানুহ, এতিয়া কিমান মানুহ আমাৰ ৰাইজে মানে দিছে জেগা, যে কৈছে কেইদিনমান থাকক, আমি পাছত মানে চোৱা চিতা কৰিম আৰু আমি আৰু কিমান দিন থাকিব দিম, সপ্তাহ 15 দিন থাকক ইয়াত, এনেকৈ কৈছে আৰু আপোনালোকৰ মতে এইটো গৰাখহনীয়াটো কেনেকৈ ৰোধ কৰিব পাৰি বুলি আপোনালোকে ভাবে? এইটো গৰাখহনীয়াটো এইটো চাওক মানে যদি আমাৰ অসম চৰকাৰে, আমাৰ কাৰ্বি আংলং চৰকাৰে যদি মিলিজুলি মানে তেখেতসকলে যদি এই পাতৰ বেটা দি যদি আমাক অলপমান সহায় কৰে, তে মই আশা কৰোঁ যে বস্তিটো বাচিব আৰু ইয়াৰ বাহিৰত আৰু বাচাৰ কোনো উপায়ে নাই। আমি বহুত কেইবাৰমান কংগ্ৰেছৰ চৰকাৰ থকা সময়ত আমি আমাৰ ৰাইজে কুৰু চাহাবক বহুতবাৰ আবদাৰ কৰিছে, এই মহাজন কুৰু চাহাবক আবদাৰ কৰিছে, তেখেতসকলে আমাৰবিলাকক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক আমাৰবিলাকক ভোট দিয়ক, আমি যদি জিতিব পাৰোঁ এইবাৰ আপোনালোকৰ আমি কামখিনি গোটেই কামখিনি কৰি দিম, আপোনালোকে চিন্তা নকৰিব। কিন্তু এই তেখেতসকলে বহুত প্ৰায় 5 বছৰলৈকে চৰকাৰত চলাল, কিন্তু একো আমাৰবিলাকে সহায় পোৱাই নাই। খেৰনি দাসবস্তি।